মোৰ প্ৰিয় দৰ্শকসকল আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। বিবাহে সকলোৰে সুখ নিদিয়ে। কিছুমান মানুহৰ বাবে বিবাহিত জীৱন অতি কঠিন। ইয়াৰ কাৰণ হ'ল তেওঁলোকে নিজৰ বাবে উপযুক্ত জীৱনসংগী বাছি ল'ব নোৱাৰে আৰু এই ভুল জীৱনসংগী বাছি লোৱাৰ বাবেই বিবাহিত জীৱনটো দুখীয়া হৈ পৰে। গতিকে কাৰোবাক বিয়া কৰাবলৈ এজনে অতি সাৱধান হ'ব লাগিব। তাত আৱেগেৰে সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে বাস্তৱ জীৱনৰ কথা চিন্তা কৰিব লাগিব। প্ৰিয় দৰ্শকসকল, বিয়া কৰাৰ আগতে কিছুমান কথা আগতীয়াকৈ জনাটো অতি গুৰুত্বপূৰ্ণ। পুৰুষৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে যিবোৰে বিয়াৰ পিছত আপোনাৰ জীৱনটোক নৰক কৰি তুলিব পাৰে। গতিকে আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ক'ম এনেকুৱা 4 প্ৰকাৰৰ মানুহৰ বৈশিষ্ট্যৰ কথা, যি 4 ধৰণৰ মানুহক আপুনি কেতিয়াও আপোনাৰ জীৱনত জীৱনসংগী হিচাপে বাছি নল'ব। গতিকে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম বৈশিষ্ট্য, অনিশ্চয়তা। এনে মানুহে আপোনাৰ আৱেগ চুহি খায়। আপোনাক বিয়া কৰিলেও তেওঁলোকে সদায় প্ৰতিশ্ৰুতিক লৈ অনিশ্চিত হৈ থাকিব। আপুনি যিয়েই নকৰে কিয় আপোনাৰ প্ৰতি সদায় গুৰুত্ব নিদিব। এইবোৰ নেতিবাচকতা যিবোৰ আপুনি নিজৰ ভালৰ বাবে এৰাই চলিব লাগিব। দ্বিতীয় বৈশিষ্ট্য, কয় এটা কিন্তু কৰে আৰু এটা। এনেকুৱা মানুহ আছে যিয়ে এটা কথা কয় কিন্তু আন এটা কাম কৰে। তেওঁলোকে যি কৰি আছে সেয়া সঠিক বুলি ভাবে, কিন্তু যেতিয়া আন কোনোবাই একেই কাম কৰি আছে তেতিয়া ভুল। বিবাহ সাময়িক কথা নহয়। গতিকে এনে বৈশিষ্ট্য থকা মানুহৰ লগত বিয়াৰ বাবে আপুনি অলপ চিন্তা কৰিব লাগিব। গতিকে সংগী বাছনি কৰাত অতি সাৱধান হওক আৰু নিজৰ যত্ন লওক। এনে মানুহক কিছু সময়ৰ পিছত বিৰক্তিকৰ হৈ পৰে, কাৰণ এটা সময়ত তেওঁ আপোনাৰ লগতো অভণ্ড হ'ব পাৰে। তৃতীয় বৈশিষ্ট্যটো হ'ল সকলো সময়তে অভিযোগ কৰা এটা শ্ৰেণীৰ লোক আছে। ইহঁতে আনক বিভিন্ন ধৰণে বিৰক্ত কৰে আৰু আগতে যদি কোনোবাই তেওঁলোকক আঘাত দিছে তেন্তে তেওঁলোকে এৰি নিদিয়ে আৰু ই তেওঁলোকৰ ওপৰত সকলো সময়ত প্ৰভাৱ পেলায়। তেওঁলোকে সদায় ক'ব যে আজি তেওঁলোকে যি ভুল কৰিলে সেয়া আন কাৰোবাৰ বাবেই হৈছে। এনে নেতিবাচক চৰিত্ৰৰ মানুহৰ লগত আপুনি নিশ্চয় জীৱনটো সংযুক্ত কৰিব নিবিচাৰে। চতুৰ্থ বৈশিষ্ট্যটো হৈছে মিছলীয়া মানুহ, যিয়ে বেছিভাগ সময়তে মিছা কথা কয় আৰু বহু কথা লুকুৱাই ৰাখে। এনে মানুহৰ ডাঙৰ ডাঙৰ কুৎসিত গোপন কথাবোৰ বিয়াৰ পিছত আপোনাৰ জীৱনটো ওলোটা কৰি পেলাব পাৰে। গতিকে কেতিয়াবা পেথলজিকেল মিছলীয়াসকলে ইমান মিছা কথা কয় যে তেওঁলোকে কোৱা কথাখিনি বিশ্বাস নকৰাকৈ থাকিবই নোৱাৰি। গতিকে অপ্ৰয়োজনীয় দুখ কষ্টৰ পৰা হাত সাৰিব বিচাৰিলে এনে লোকৰ পৰা আঁতৰি থাকক। মোৰ প্ৰিয় দৰ্শকসকল, যদি আপোনাৰ মাজত এনে এটা বৈশিষ্ট্য আছে তেন্তে তাৰ পৰা পৰিত্ৰাণ পাওক, কাৰণ উপযুক্ত সংগী বিচাৰি উলিওৱাৰ উপৰিও নিজকে উপযুক্ত সংগী হিচাপে গঢ়ি তুলিব লাগিব। প্ৰিয় দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।